নমস্কাৰ ৰাইজ, পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মই মোৰ চেনেল ৰাজাপুৰী সন্তানলৈ। আৰু মই আছো বৰ্তমান গছৰ তলত, মানে আমাৰ মন্দিৰৰ সন্মুখৰ গছডালৰ তলত দিয়কচোন। আৰু আপোনালোক সকলোৱে জানে আজি হ'ল কাতি বিহু, আৰু এই কাতি বিহু বুলি ঘৰত অলপমান যা যোগাৰ চলি আছে। তো আজিৰ এই বিহুটো লৈ কিনে অলপ এটা সৰুকৈ ভিডিঅ' বনাম আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো চাই থাকক ভিডিঅ'টো। মুনু কি কৰি আছা তুমি? নাৰিকল কাটি আছে। আৰু বন্দনা কি কৰি আছ? আদা কাটি আছে। এইটো হ'ল আপোনাৰ ৰবাব টেঙা। আমাৰ একচুৱেলি ইয়াতে গাঁৱৰ পিনে হুকমা টেঙা বুলি কয়, আপোনালোকৰ পিনে কি বুলি কয় একবাৰ জনাব। আৰু আপোনালোক সকলোৱে জানে কাতি বিহু বুলি ক'লে তুলসীৰ গছডাল মেইন হয়, আৰু লগতে চোতালত চাকি। গতিকে এইখিনিতে আমাৰ আজি তুলসীৰ যিখন ঠগি দিয়া যাব, একচুৱেলি আমি ঠগি বুলি কওঁ। ঠগি মানে আপোনাৰ যিখন শৰাই দিয়া যায় একচুৱেলি, শৰাইখনক আমি ঠগি বুলি কওঁ। এইখিনিতে ঠগিখন দি কিনে গাঁৱৰ মানুহখিনি আহি ইয়াতে ঠগিখন ভাঙিব। এনেকৈ এই আপোনাৰ নামখনি ধৰা যায়, আপোনালোক সম্পূৰ্ণকৈ দেখাই আছোঁ। আমিও যাম বেলেগৰ ঘৰত ঠগি ভাঙিবৰ কাৰণে, তো ভিডিঅ'টো আপোনালোকে চাই থাকিব। আৰু আমাৰ ঘৰৰ পিছফালে আছে এডাল বেলগছ, হয়তো আপোনালোকে আগৰ ভিডিঅ'ত দেখিছে এডাল বেলগছ। আৰু এই বেলগছৰ তলত আমাৰ শ্ৰীমতীয়ে বঢ়িয়াকৈ চাকি লগাব। এই চাওক, ধানৰ গুড়ত ছাটি দিছে, এইটোৱে নিয়ম। আপোনালোকে দেখা পাই আছে, এইটো কি ধুনীয়া এটা পৰিৱেশ। এইখন শৰাই তলত, এইটো চাওক, জয় কৃষ্ণ বোলে, হৰি বোলো হৰি বোলো হৰি বোলো। তো এয়াই দেখিছে কাতি বিহুৰ দৃশ্য। গতিকে ইয়াতে এনেকৈ চাকি দিয়া যায় ধানৰ পথাৰত, আৰু এই ধানৰ পথাৰৰ তলত এনেকৈ ধুনীয়াকৈ শৰাই দিয়া যায়। আৰু আমি সৰু থাকোঁতে এই ধানৰ পথাৰৰ যেতিয়া চাকি দিয়ে, তেতিয়া ইয়াৰে যিখিনি আপোনাৰ শৰাই দিয়ে, অৰ্থাৎ ঠগি দিয়ে, সেই ঠগিবোৰ আমি চুৰু কৰি খাইছিলোঁ। কিন্তু এতিয়া সেইবিলাক দিন গ'ল, আৰু তো দিন যাই আছে, মানে সময় সলনি হৈ যাই আছে। বৰ্তমান মই আহি পালোঁ আমাৰ গাঁৱৰ নামঘৰত। আৰু এনেকৈ গাঁৱৰ নামঘৰৰ পৰা আৰম্ভ কৰি কিনে আমি আজি কাতি বিহুৰ এই যি অনুষ্ঠান, এই অনুষ্ঠান আৰম্ভ কৰোঁ। তো আপোনালোকে চাই থাকক, আৰু লগতে দেখাই আছোঁ আপোনালোকক আমি ক'ত ক'ত গৈ আছোঁ আজি নাম ধৰিবৰ কাৰণে। গোটেইখিনি আপোনালোকক দেখাই আছোঁ যিমান পাৰোঁ। তো ভিডিঅ'টো আপোনালোকে চাই থাকিব। আৰু দেখিছে হাতত টেঙা, আমাৰ গাঁৱত পৰম্পৰা এটা আছে, এই টেঙা পিঠিত মাৰা যায়। তো আপোনালোকে কমেণ্ট কৰি জনাব, আপোনালোকৰ ফালে এইটো টেঙা মাৰা যায় নে নাযায়। ফালতু এয়া গাঁৱৰ মানুহখিনি আহিছে আমাৰ চোতালত, আপোনালোকে দেখিছে। তো এতিয়া ইয়াৰে ঠগিখন ভাঙিব। তো ঠগিখন ভাঙি কিনে চবকে দিব, আমাকো দিব। আৰু এনেকৈ প্ৰত্যেকৰে ঘৰে ঘৰে গৈ কিনে আমি ঠগি ভাঙিম। তো আপোনালোকে দেখিছে, তো ইয়াতে হৰিত দিছে, আৰু হৰিত দি ইয়াৰে ঠগিখন ভাঙিব এতিয়া। তো আপোনালোকে চাই থাকক ইয়াতে। এতিয়া আমি আমাৰ চুবুৰীৰ অন্য এখন ঘৰত গৈছোঁ। এয়া দেখিছে, ঠগি আমি খাই আছোঁ, বিলাই আছে। তো এনেকৈ আমি প্ৰত্যেকখন ঘৰতে আমি যাম। তো আপোনালোকক গোটেইখন ঘৰ বাৰু দেখুৱাটো সম্ভৱ নহ'ব, ইয়াৰ মাজত যিকেইখন পাইছোঁ আপোনালোকক দেখাইছোঁ।
নাম ধৰি আছে আৰু এইখনে আজিৰ দিনটোৰ শেষ নাম মানে এইখন ঘৰৰ পিছত আকৌ আজি আমি ক'তো যাব লগা নাই আৰু লগতে গৃহস্থই আমাৰ ৰাইজৰ মানুহখিনি খিচাৰি খোৱাৰ এটা ব্যৱস্থা কৰিছে তো নামখিনি শেষ কৰি কিনে আৰু খিচাৰিখিনি খাই আপোনালোকক লগ পাই আছোঁ ফাইনেলি আমাৰ নাম ধৰা শেষ হয়নে নাম চাম ধৰি খিচাৰি খালোঁ আপোনালোকে দেখা পাইছে এইবিলাক তো আমাৰ অজয় দাস আছে অজয় দাস কেনে লাগিল বাৰু বঢ়িয়া লাগিল নাম ধৰি কিনে তো এই আমাৰ ডেকা ল'ৰাবিলাকৰ উৎসাহ আৰু আশা কৰোঁ এনেকৈ উৎসাহ আগুৱাই থাকক আৰু লগত আছে কাকুল ভাইটি ক'ত এইটো কাকুল ভাইটি চাওক এই ডেকা ল'ৰাবিলাকে এতিয়াও নাম ধৰি আছে কেনেকুৱা লাগিল মজা লাগিল আৰু খিচাৰি খাই ভাল লাগিল দিয়া ঠিক আছে দিয়া তো ফাইনেলি ৰাইজ মই আহি পালোঁ ঘৰ আৰু নাম ধৰি কিনে খুবেই ভাল লাগিল একচুৱেলি নাম ধৰিব নাজানো তো তথাপিতো লগত গৈছোঁ আৰু আপোনালোকক এটা বস্তু দেখাওঁ মই যি আপোনাৰ এয়া কৈছিলোঁ আপোনাক যে ঘৰে ঘৰে গৈ কিনে যিটো নাম প্ৰসংগ কৰি কিনে যিটো আমাক ঠগি দিয়ে ঠিক আছে তো ইমান হৈছে তাৰমানে বুট কল আপোনালোকক দেখাই আছোঁ এই চব ইমান গাল তাৰমানে বুট আৰু কল আৰু আপোনাৰ কি বুলি কয় এইপিনে এই কিবা কিবি কুঁহিয়াৰবিলাক এনে ভৰ্তি মানে কোনে খাব ইমান হিচাপ নাই ঘৰততো আছেই লগতে এইবিলাকো তো এইখিনিয়ে আজিৰ এই ভিডিঅ'টো এইখিনিয়ে আছিল তো ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰাই দিব তো আজিলৈ এৰিছোঁ জয় হিন্দ